Hello guys, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ আমি বুমলা পাছ আৰু ৰুমৰ পুৰা কি বুলি কয় খিৰিকীৰ পৰা মই ভিডিঅ' কৰি আছোঁ। ভিউ চাই বাহিৰৰ ভিউ একদম তামাম মানে মজা। এতিয়া বহি লৈছোঁ আৰু এইফালে আমাৰ ফুল লুক ঠিকছে পিন্ধি লৈছোঁ। এইখান এখন ওপৰত চুৱেটাৰ, তাৰপিছত এইখানে খান, তাৰপিছত আৰু এইখানে খান আৰু এখন হেৰি আছে কি কয় এইখান নাম কৈ গৈছিল সেইখান আৰু এখন পিন্ধিম যে জেকেট এখন আছে আৰু এইফালে মিষ্টাৰ আজি মানে মোক তাগিদা দিছে সোনকালে উঠি সোনকালে ওলাবি জল্দি তো মই ওলাইছোঁ। মোৰ হৈছে খালি মূৰটো চুচিলে হ'ল আৰু খাই দেই লিপষ্টিক লগালে হ'ল। আৰু এইফালে বাহিৰৰ ভিউ চাওক। ৰাতিপুৱা যেতিয়া মই 5:30 উঠছোঁ তেতিয়া এইগিলা মেঘ নাছিলে। এইঠান পূৰা মেঘে একো দেখা নাপাইছে, দূৰ দিগন্তলৈকে দেখা নাপায় একো। এইফালে চাই থাকোঁ আৰু মেঘৰ ইফালে পূৰা পাহাৰত বৰফ পৰি আছে। এতিয়া আমি বৰফ পাওঁ নে নাপাওঁ নাজানো। আৰু কালিতো পূৰা বৰষুণ দিছিল। বস্তু ভৰাই আছে। মই কালিৰ ভিডিঅ'টাত কৈছিলোঁ না ঠাণ্ডা জেগাত ফুৰিব আহিব ভাল লাগে। এই এসোপা পিন্ধিব লাগে, এইটাই টান লাগে গোটেই পিন্ধি চিন্ধি কৰি লৈ হৈ গ'ল। এইবাৰ ভাবিছোঁ ফটো দুখনমান উঠোঁ, বেলে ভাল হৈছে ভিউ। ভিজা আছিল ফটো উঠোঁ এতিয়া। চবফালে মেঘাচ্ছন্ন হৈ গৈছে, মেঘাচ্ছন্ন। সেইখন নেকি হা সেইখন নেকি গাড়ী? ইয়াৰ পৰা বুমলা যাবৰ কাৰণে গাড়ী চেঞ্জ কৰিব লাগে। এইখন আমাৰ গাড়ীখন ইয়াতে থৈ আৰু সেই ইন'ভাখন যে সেই ইন'ভাখনত যাম আমি। এইখনত যাম আৰু পাছ বনাব লাগে কিবাকিবি সেইবিলাক চব বনোৱা হৈ গ'ল। হোটেলৰ মানুহে ঠিক কৰি দিয়ে, ক'লে পইচা লাগে আৰু সেইটোৱে কথা। আৰু ইয়াতে ৰখি আছোঁ মই। এতিয়া আমি ৰুমৰ পৰা ওলাই আহিছোঁ। ৰুম একদম পূৰা খালী কৰি দি চেক আউট কৰি দি বস্তু বাহিনী চব উলিয়াই আমাৰ গাড়ীত থৈ পেলাই আমি এখন বেলেগ গাড়ীত আহিলোঁ। মই দেখুৱালোৱে। আৰু বেলেগ গাড়ী লোৱা কাৰণটো হৈছে পাছ বনাব লাগে। তাৰপিছত বৰফ পৰা ঠাই যিহেতু স্ন'ফল হ'লে ৰাস্তাত চব বৰফ হৈ যাব ন, তেতিয়া কিয়বা আমি নিজৰ গাড়ীখনেৰে আমি আহিব নোৱাৰিম। তো তাৰ কাৰণে ৰিস্ক লোৱা নাই আৰু গাড়ীত চেইন লগাব লাগে। যিহেতু আমাৰ চেইন নাই, আমিতো পাহাৰীয়া জেগাত নাথাকোঁ, আমাক চেইনৰ প্ৰয়োজনে নাই। তো আমাৰ চেইন নাই ন, সেইকাৰণে চকাত লগোৱা চেইনৰ কথা কৈছোঁ, সেইটো নাই। তো সেইকাৰণে আমি ৰিস্ক লোৱা নাই। আমি গাড়ী চেঞ্জ কৰিছোঁ টাৱাঙৰ পৰা বুমলা পাছলৈকে, ইণ্ডিয়া চাইনা বৰ্ডাৰ য'ত যাম আমি তালৈকে। আৰু মাধুৰী লেকো চাম ৰাস্তাত। আৰু পাছ বনাব লাগে যিহেতু পাছো বনাই ল'লোঁ। হোটেলৰ মালিকে পাছ বনাই দিছে। সিহঁতে হোটেলত কৈয়ে মানে যোন হোটেল বা হোমষ্টে আপোনালোকে য'তেই নাথাকক কিয় তেওঁলোকে সুধিবই যে মানে পাছ লাগিবনে কি কথা। তো সেইবোৰ বনাই দিয়ে, একদম চিন্তা নাই। তাতে হোটেলত গ'লে সেইবোৰ পায়ে যাব। আৰু তাৰে আমাৰ লৈছিল 5,500 টকা। এতিয়া যদি কোনোবাই জানে বেছি লৈছে নে কম লৈছে জনাব। ৰুম ভাড়াৰ কথা কোৱা নাই, মানে পাছ বুমলা পাছলৈকে যোৱা পাছ যি বনাব লাগে সেই পাছ, তাৰপিছতে আৰু গাড়ী ভাড়া মিলি আমাৰ 5,500 টকা গৈছে। আৰু বহুত কথা ক'লোঁ মই, মানে গোটেই যিমানখিনি আমাৰ অভিজ্ঞতা সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ, কাৰোবাৰ সহায় হ'ব বুলি। আৰু আমি গৈ পেলাই সেইখিনি কথা জানিছোঁ, নোযোৱা হ'লেতো নাজানিলোহেঁতেন। আৰু এতিয়া আমি গৈ আছোঁ মাধুৰী লেক ফালে। আৰু তাতে পাছখনত লিখা থাকে মানে ক'ত আপুনি প্ৰথমতে যাব সেইটো লিখা থাকে তাতে, মানে মাধুৰী লেক ফাৰ্ষ্ট যাব নে বুমলা পাছ ফাৰ্ষ্ট যাব এইটো লিখা থাকে। আৰু পাছখন যেতিয়া আপোনালোকে ৰিটাৰ্ণ হ'ব ন, তাতে আৰ্মি কেম্পত আৰ্মি ৰখি থাকে ৰাস্তাত, তেওঁলোকক দি থৈ আহিব লাগে। সেইখন ৰাখি থৈ দিয়ে, আমাক নিদিয়ে আৰু সেইখন। তাৰপিছতে গৈ আছোঁ মাধুৰী লেকৰ ফালে। আমাৰ যিহেতু মাধুৰী লেক ফাৰ্ষ্টতে আছে, তো আমি ফাৰ্ষ্টতে মাধুৰী লেক যাম। গৈ আছোঁ আৰু যাওঁতে ৰাস্তাত মানে মোৰ অৱস্থা বেয়া, একদম অকোৱা ৰাস্তা। মোৰ একদম মানে উশাহ লোৱাটো কষ্ট হোৱা নিচিনা হৈছে, মানে পেট বেয়া লাগিছে, মূৰ বেয়া লাগিছে। মই পূৰা শুই গৈছোঁ। মই এইবোৰ একোৱে দেখা নাই। ৰাস্তাত 2বাৰ ৰখিছোঁ, মানে বমি ফিল হৈছে, কিন্তু বমি হোৱা নাই। তো তাক ৰখিছোঁ। আমি মাধুৰী লেক পামেই আৰু
মই বহুত কথা ক'লোঁ আৰু আপোনালোকক আজি মানে কাটা নাই। আগৰ ভিডিঅ'টো বহুত এডিট কৰিছোঁ, বহুত এনেকুৱা ৰাস্তাৰ ভিডিঅ' বহুত কৰিছিলে মিষ্টাৰে। মই বহুত এডিট কৰি আপোনালোকৰ আগত ভিডিঅ'টো দিছোঁ, কিন্তু এইটো শেষ ভিডিঅ' টাৱাঙৰ। তো মানে মই বেছি এডিট কৰা নাই, যিমান পাৰোঁ হিচাপতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কিন্তু ভইচ অভাৰ দিছোঁ কাৰণ মিষ্টাৰে বেছি ভিডিঅ' কৰোঁতে কথা নকয়, কমকৈ কয়, একো নকয়। তো তাৰ কাৰণে মই এডিট কৰিব লগা হৈছে। আৰু এইফালে আমি এতিয়া আহি পালোঁ মাধুৰী লেক, য'ত মানে কয়লা ফিল্মৰ শ্বুটিং হৈছিল, মাধুৰী দীক্ষিত আৰু শ্বাহৰুখ খান। আৰু ৰাস্তাত বহুত ভাল ভাল মানে একদম বৰফেৰে আৱৰা ঠাই আমি দেখি আহিছোঁ। কিন্তু মোৰ এনেকুৱা কণ্ডিশ্যন মই নিজে ফিল হৈছে যেন মই উশাহ ল'ব পৰা নাই, এনেকৈ কিবা এটা ফিল হৈছে। সেইকাৰণে মই একো ভিডিঅ' খোৱা নাই। মিষ্টাৰে অলপ চলপ কিবা ভিডিঅ' কৰিছে আৰু জেগাখিনি দেখিও মানে বৰফ দেখিও মোৰ এনেকুৱা লাগছে যে মানে মোৰ ভাল লগা নাই, বুজি পাইছা? মোৰ একো ভাল লগা নাই, এনেকুৱা ফিল হৈছে। চ' এইফালে দেখা দিয়ে অলপ ছাইডত গানটা কি আছিল? তানহাই তামাম মানুহ, চবফালে মানুহ হৈ গৈছে যেন। কথা বলছে ঠাণ্ডা ঠাণ্ডা। চ' মিষ্টাৰ ঘনত ফটো মাৰি দিম। ফটোটো নিদিয়ে তাৰ আৰু স্মৃতি আমাৰ ভিডিঅ' প'জ কি ফটো প'জ দি আছে, ফটো উঠিব বোলে, ঠিকছে। দেখিছা পোৱালি পানী আছে, ভালকৈ বহিব পৰা নাই সেইকাৰণে। কেনেকুৱা? প্ৰথমতে কেনেকুৱা গৰম দিছে? গৰম নাছিল, এইগিলা একদম গৰম হৈ গৈছে। ইণ্ডিয়ান ফ্লেগ উৰি আছে ওপৰত। এইগিলা একদম গৰম হৈছে, এইখান একদম ঠাণ্ডা, হাতখান তোমাৰ মানে পকেটে নাই। বহুত ধুনীয়া পাহাৰ, বৰফৰীয়া পাহাৰ। ইমান ধুনীয়া বতাহ দিছে, কি বতাহ দিছে। ফটো কৰা চব হৈ গ'ল। এতিয়া ইয়াৰ পৰা গৈ থাকোঁ আৰু বহুত মানুহ হৈছে এতিয়া ইয়াতে, আৰু পুৰা বতাহ উলি আছে। কি এইবাৰ ক'ত যাওঁ আমি? বুমলা পাছ। হা? বুমলা পাছ। তাৰপিছত নাই আৰু চেছ। তাৰপিছত নাই আৰু চেছ। আমি ৰিটাৰ্ণ হ'ব লাগিব ন? এতিয়া বুমলা পাছ যাম। গৈ থাকোঁ এতিয়া আমি ওলাইছোঁ মাধুৰী লেকৰ পৰা বুমলা পাছলৈকে। আৰু ইয়াতে মোৰ মানে গা ইমান বেয়া লগা নাই, ইমান মানে মোৰ বেয়া লগা নাই, কাৰণ ইফালে ইমান মানে অকোৱা পকোৱা নাই। টাৱাঙৰ পৰা মাধুৰী লেকলৈকে যাওঁতে অকোৱা পকোৱা, বহুত অকোৱা পকোৱা আছিলে, তাৰ কাৰণে বেয়া লাগি গৈছিলে গাটো। এতিয়া বেয়া লগা নাই, এতিয়া একদম বঢ়িয়া ৰাস্তাটো অলপ ভঙা চিঙা বাৰু, কিন্তু মানে অকোৱা পকোৱা বেছি নহয়। তো তাৰ কাৰণে হয়, পাহাৰীয়া ৰাস্তাটো অকোৱা পকোৱা হ'বই বাৰু, কিন্তু ইমান মানে নহয়। তো বেয়া লগা নাই আৰু গৈ আছোঁ ধুনীয়াকৈ। আপোনালোককো যি পাৰোঁ অলপ দেখুৱাইছোঁ, আৰু পূৰা বৰফ বৰফ বৰফ, চাৰিওফালে বৰফ। ছেকেণ্ড টাইম দেখিছোঁ, আগতে গৈছিলোঁ মানালী চিমলা, তেতিয়া মই ইউটিউবত ভিডিঅ'ই কৰা নাছিলোঁ, সেইকাৰণে দিয়াই নাই ভিডিঅ', ইউটিউবত নায়েই তাৰে ভিডিঅ'। এইফালে কৈ আছোঁ আৰু একদম বৰফৰ মাজে মাজে। আৰু গা বেয়া লাগিব বুলি পূৰা খিৰিকী খুলি থৈ দিছোঁ, তো তাৰ কাৰণে ঠাণ্ডাতে মানে অৱস্থা বেয়া, সেইকাৰণে হাত মোজা পিন্ধি লৈছোঁ আৰু মই। মই গাইজ ইণ্ডিয়া চাইনা বৰ্ডাৰ চাই আহিলোঁ, বুমলা পাছ, আৰু ইয়াৰ ফটো দিছে, ফটো উঠছোঁ। শুনা গৈছে নে নাই নাজানো। আগতে প্ৰথম আহি মানে
প্ৰথম আহি এনেকুৱা নাছিল, এইবাৰ বহুত বতাহ বলছে, একদম কুঁৱলী কুঁৱলী হৈ গৈছে, চবফালে ঠাণ্ডা লাগছে, ডাঙৰ ঠাণ্ডা লাগছে। আৰু এইফালে আমাৰ মিষ্টাৰৰ বোলে ঠাণ্ডা নালাগে, কি মানুহ ঠাণ্ডা লাগছে। ঠাণ্ডা ঠাণ্ডা ন বৰফে বৰফ আমি আছি থেকে 15,200 ফিট ওপৰত এইফালে ইনষ্টাগ্ৰামৰ কাৰণে ৰিল বনাব আহিছোঁ গাইছ, অৱস্থা বেয়া, সোমাই যায় ভৰি একদম। চলো আৰু দুটামান ভিডিঅ' বনাওঁ আৰু আহিছোঁ যিহেতু, আজি ইয়াৰ পৰা গৈ থাকিম আৰু অলপ পিছত একেবাৰে লগ পাম দেই, বহুত ঠাণ্ডা। মই ভিডিঅ' কেইটামান বনাই লওঁ। ফটো উঠাই দি আছে। গাইছ আই এম লাকি, স্ন'ফল হৈছে গাইছ। এইফালে চাইলা অলপ অলপ একদম ধৰবা নোৱাৰি, বহুত বেছি হোৱা নাই কিন্তু হৈছে আৰু। কিন্তু বতৰটো কুঁৱলী কুঁৱলী যে সেইকাৰণে গম নাপায় আৰু ডাৱৰী ডাৱৰী কেনে যিটো আশা কৰি আহিছিলোঁ সেইটো হ'ল আৰু স্ন'ফলটো পালোঁ আমি, যেনক বেছিকৈ নহ'লেও কম কমকৈ হ'লেও মজা ফিলিং। চব মানুহ ঠাণ্ডা পুৰা এইফালে পুৰা ৰিল বনাই আছে, কেমেৰাত দেখা নাপায় কিন্তু এই আহিছে বেছিকৈ আহিছে বেছিকৈ আহিছে বেছিকৈ আহিছে। এই অলপ পৰা আহিব বুলি ৰৈ আছো, পাহাৰৰ বৰফত ফটো উঠি উঠি আহিছোঁ গাইছ। এতিয়া যাওঁ আৰু ইয়াৰ পৰা, ঠাণ্ডা বহুত ঠাণ্ডা, একদম ফ্ৰিজ হৈ গৈছে আঙুলি মুখ আৰু এতিয়া আমাৰ ড্ৰাইভাৰ কেনেকৈ উঠি আছে চাচোন। গাড়ী দেখা নাই বুলি ভাবছোঁ। বুমলা বাছৰ পৰা ওলাই আহি আমি গাড়ী চেঞ্জ কৰি ল'লোঁ, মানে আমাৰ গাড়ীখন লৈ ল'লোঁ আৰু এইবাৰ আমি দিৰাং ফালে যাত্ৰা কৰি আছোঁ টাৱাঙৰ পৰা। টাৱাঙত আহি আমাৰ গাড়ীখন ল'লোঁ, লৈ পেলাই দিৰাঙৰ ফালে যাত্ৰা কৰিছোঁ। দিৰাঙত আজি থাকিব লাগিব, একে ডাইৰেক্ট গুৱাহাটীলৈ যাব নোৱাৰিম, তো বহুত দূৰ হৈ যায়, পাহাৰীয়া ৰাস্তা ন, সেইকাৰণে ৰাতি হ'লে দিগদাৰ হয় ড্ৰাইভ কৰিব, তো থাকি দিব লাগিব। তাৰপিছতে ইয়াতেতো আধাতে আটকি গ'লোঁ। এতিয়া মানে ডিফেন্সৰ গাড়ী আহিছে, তাকে বাছ এখন আটকি গ'ল, তাকে আটকি গৈছোঁ আৰু এতিয়া ইয়াতে যে হ'ব বাৰু। আৰু মোৰ গাত ইমান ভাল লগা নাই, সেইকাৰণে ভিডিঅ' কৰা নাই। তো গাইজ কাহানী মে টুইষ্ট আ গয়া। আমি দিৰাঙত ৰখা কথা আছিলে, দিৰাঙত ৰখি আমি কিবা কিবি চাব লগা আছিলে, সেয়া চাই পেলাই আহিম, কিন্তু আমাৰ চোৱা নহ'ল, আমি ডাইৰেক্ট গুচি আহিলোঁ। দিৰাঙত আমি থকা নাই, টাৱাঙৰ পৰা একদম ডাইৰেক্ট আমি ঘৰলৈকে আহিছোঁ। তাৰপিছতে ৰাস্তাত দিৰাঙত খাবলৈ ৰখিছোঁ, নগাঁৱত ৰখিছোঁ, ড্ৰাইভাৰক গুৱাহাটীত নমাই দিছোঁ, দি পেলাই আমি ডাইৰেক্ট আহিছোঁ। বাটত
আকৌ মই ভিডিঅ' কৰা নাই, মোৰ গা বহুত বেয়া। আৰু এই ভিডিঅ'টোৱে হৈছে মানে অৰুণাচল ট্ৰিপৰ শেষৰটো ভিডিঅ'। ইয়াৰ পিছত নাই আৰু। এতিয়া ঘৰ গৈ আছোঁ। এতিয়া 4টামান বাজিছে, এইখিনি টাইম আমি বৰপেটা পাৰ হৈছোঁ। তো তাতে মানে মই এয়া ভিডিঅ' কৰিছোঁ, সাৰ পাইছোঁ। মই শুই গৈছিলোঁ গাড়ীত, সাৰ পাইছোঁ বাৰু। আজিলৈ ইমানে। ভিডিঅ'টো কেনেকৈ পালে জনাব। বাই বাই। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।